আমাৰ ইয়াতে 12 আসাম ৰাইফলছ আছে আমাৰ ডিষ্ট্ৰিক্টত তো তেওঁলোকৰ ইনফৰমেশ্যন আছিলে যে কিছুমান ল'ৰা আলফাত যোগদান দিবলৈ যাব আৰু এইটো সোৰ্স ৰিপৰ্টৰ মতে খবৰ পোৱা হৈছিল তাৰ ওপৰত তেওঁলোকে কাম কৰি আছিলে কাম কৰি থাকোঁতে যোৱাকালি খবৰটো পালে যে আজি ল'ৰাকেইজন আহি আছে তো তেনেকৈ কেইবাটাও জেগাত এম্বুছ পতা হ'ল লগত পুলিচ আছিলে তো এই গাৰ্ডেনৰ ভিতৰত নামতলা যোৱা ৰাস্তাত 7জন মানুহ ইণ্টাৰচেপ্ট কৰা হ'ল তাৰপিছত সেই 7জন মানুহ তাতে সোধপোছ কৰোঁতে তেতিয়া গম পোৱা গ'ল যে তেওঁলোকে নামতলা হয় নাগালেণ্ড হয় তেওঁলোকে আলফালৈ যোগদান দিবলৈ গৈ আছিলে তাৰে ভিতৰত 2জন নগাঁৱৰ আছে আৰু 5জন ডিমৌ শিৱসাগৰৰ আছে গতিকে 7জন ল'ৰা আছে আৰু যি 2জন এজন নগাঁও পুৰণি কেডাৰ আছে তেওঁ আগতে আলফা আছিলে আৰু তাৰপিছত সাৰেণ্ডাৰ কৰিছিল এতিয়া আকৌ তেওঁ এনেকৈ ল'ৰা লৈ আলফালৈ গৈ আছিলে গতিকে আসাম ৰাইফলছে এটা এজাহাৰ দিছে এই এজাহাৰ মৰ্মে এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আজি আৰু আমি কোৰ্টলৈ আজি তেওঁলোকক প্ৰেৰণ কৰিম লিষ্টখিনি মই আপোনাক দি দিম 7জন আছে সমৰজ লহকৰ আছে বিকি ৰাজখোৱা আছে মনোৰঞ্জন দুৱাৰা আছে পংকজ গগৈ আছে প্ৰফুল্ল ফুকন আছে ভাস্কৰ জ্যোতি গগৈ আছে আৰু বিতুল বৰুৱা আছে এইখিনি সম্ভৱ হৈছে যিহেতু আসাম ৰাইফলছ আৰু পুলিচৰ মাজত ডিষ্ট্ৰিক্টত কোঅৰ্ডিনেশ্যন ভাল আছে আৰু আমি একেলগে কাম কৰি আছোঁ কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনৰ ওপৰত সেইকাৰণে যোৱাকালি এই অপাৰেশ্যন ছাকচেছফুল হৈছে